নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এৰী মুগা কেনেকৈ সিজোৱা হয় আৰু মুগাৰ খোলাটোৰ পৰা ভিতৰৰ লেটা কেনেকৈ উলিয়াই তাকে দেখাম আৰু মাংস গোটা ভাজি কেনেকৈ বনাম, কি লাগিব তাকে দেখাম আপোনালোকৰ আগত। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মুগাখিনি ভালদৰে কাপোৰ এখনে বান্ধি ল'লোঁ। মুগাখিনি সিজাবৰ বাবে কেৰাহীত পানী দিলোঁ। পানী গৰম হোৱাত বেকিং পাউডাৰ 7 চামুচ দি দিলোঁ আৰু পানী আৰু বেকিং পাউডাৰ ভালদৰে চামুচ এখনেৰে মিহলাই মুগাৰ টোপোলাটো দি দিলোঁ কেৰাহীত। আধা ঘণ্টা সময় সিজিবৰ বাবে ঢাকন মাৰি ৰাখি দিলোঁ। আৰু এটা পদ্ধতিত মুগাখিনি সিজাব পাৰে, সেই পদ্ধতিটো মই আপোনালোকক অতি সোনকালে দেখাম। মুগাখিনি সিজাৰ পাছত এনেকুৱা হয় আৰু এইদৰেই লেটাটো উলিওৱা হয় মুগা খোলাটোৰ পৰা। এই লেটাটো খাবলৈ বহুত টেষ্টি হয়। কোনে কোনে খাইছে জনাবহো কমেণ্ট বক্সত। আৰু এই সূতাখিনিৰ পৰাই মানুহে এৰী চাদৰ বয় আৰু আজিকালি এৰী চাদৰ দাম 7,000 6,000 ইমান দাম হৈছে। মোৰ মায়ে এৰী সূতা কাটি এৰী চাদৰ 4খন বৈ থৈছে। আপোনালোকক অতি সোনকালে দেখাম এৰী চাদৰকেইখন। ৰেচিপি বনাবৰ বাবে এয়া ব্ৰইলাৰ মাংসৰ নেমু এটুকুৰা লৈছোঁ, কেঁচা জলকীয়া, শুকান জলকীয়া, এইটো ইলাচি, আদা থেঠালি লৈছোঁ, নহৰু থেঠালি লৈছোঁ, পিঁয়াজ এটা আৰু আলু দুটা। এতিয়া হালধি, তেল, গোটেইখিনি মিহলাই লওঁ। আদা নহৰু কেঁচা গন্ধ নোযোৱালৈকে ভাজি থাকিব লাগিব। আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পাছত মই এতিয়া দি দিম মাংস।
মাংসখিনি এতিয়া ঢাকন মাৰি দিম 2 মিনিটৰ কাৰণে। মাংসখিনি 2 মিনিটৰ পিছত লৰাই দিছোঁ। এনেদৰে মই 15 মিনিটমান সময় ভাজিম। তাৰপিছত আলু দি দিম। মাংসখিনি হৈ গ'ল, এতিয়া মই আলু দি দিছোঁ। ভাত আৰু মাংসখিনি ভালদৰে লৰাই দুই মিনিটমানৰ কাৰণে ল' ফ্লেমত ৰাখি মাংস অলৰেডি হৈ গ'ল। মাংস আজি জোল বনোৱা নাই, গোটাকৈ বনাইছোঁ, গোটা ভাজি। এতিয়া মই বাতিটোত ৰাখি লওঁ। আজিলৈ ভিডিঅ' ইমানতে সামৰোঁ। আপোনালোক সকলোৱে সহায় সহযোগিতা কৰিব যাতে মোৰ চেনেলটো আগবঢ়াই নিব পাৰোঁ। যদি আপুনি মোৰ চেনেলৰ নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, ধন্যবাদ।